বেকাৰ ভাগিনেকক চাকৰি দিছিল মোমায়েকে। চাকৰি পাই ভাগিনেক প্ৰেমত পৰিল মামীয়েকৰ। দুয়ো প্ৰাপ্তবয়স্ক। ভাগিনেকৰ ঘৰতো জানে মামীয়েকৰ লগত প্ৰেমৰ কথা। অৱশেষত শেষ সিদ্ধান্ত, মামীয়েকক পলাই নিলে ভাগিনেকে। এয়া কোনো আজব ঘটনা নহয়, এয়া স্বাভাৱিক ঘটনা। প্ৰেম সকলোৰে হয়। প্ৰেমে নামানে বয়সৰ সীমা, প্ৰেমে নামানে স্থান কাল পাত্ৰ। প্ৰেমে মাথো জানে মৰম বিলাবলৈ, প্ৰেমৰ নাথাকে কোনো সংজ্ঞা। কাহিনীটো ভাল লগা। সংজ্ঞা নাথাকিলেও খুব ধুনীয়া। বেকাৰ ভাগিনীয়েকক মৰমতে মোমায়েকে এটা চাই দিছিল চাকৰি। চাকৰি পাই ভাগিনীয়েক আছিল সুখী। সুখী যদিও আছিল, কিছু পৰিমাণে দুখ পোকত বান্ধি ৰাখিছিল, কাৰণ নাছিল কোনো প্ৰেমিকা। চাকৰি পোৱাৰ পিছতেই প্ৰেমিকা বিচাৰি হাবাথুৰি খাইছিল ভাগিনীয়েকে। কিন্তু প্ৰেমিকা আন কোনো নহলগৈ, প্ৰেমিকা হলগৈ মামীয়েক। মোমায়েকৰ সৈতে এটা কোম্পানীতে কাম কৰিছিল ভাগিনেকে। ভাগিনেকে কাম কৰি থকাৰ সময়তেই প্ৰেমিকা বিচাৰি হাবাথুৰি খাইছিল, কিন্তু প্ৰেমিকা হিচাপে নিজৰ মামীয়েককেই বাছি লৈছিল। মামীয়েকেও ভাগিনেকক প্ৰেমৰ সম্পৰ্কত সহযোগ কৰিছিল। দুয়োৱে আছিল প্ৰাপ্তবয়স্ক। দুয়োৰে কথা গম পাইছিল ভাগিনেকৰ ঘৰত। এই সকলো কথা অৱগত নাছিল মোমায়েক। তেনেকৈয়ে চলি গৈছিল দুয়োৰে মাজৰ প্ৰেমৰ সম্পৰ্ক। 4টাকৈ ল'ৰা ছোৱালীও আছিল মামীয়েকৰ। প্ৰেম ইমানেই গভীৰ হ'ল, মামীয়েক ভাগিনেকৰ সম্পৰ্কও আঁতৰি গ'ল। পতি পত্নীলৈ ৰূপান্তৰিত হ'ল। দিল্লী এৰি পুনেলৈ পলাই গ'ল।